নমস্কাৰ, নমিতা শৰ্মা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এতিয়া মই নাৰিকলৰ লাডু আৰু চুজি লাডু বনাম বুলি ভাবিছোঁ। কেনেকৈ বনাওঁ আপোনালোকক তাকে দেখুৱাবলৈ লৈছোঁ। আপোনালোকে সকলোৱে জানে, তথাপিও আপোনালোকে চাওকচোন আহক। মই চুজি লাডু বনাবৰ কাৰণে এই চুজিখিনি অলপমান কেঁচা ভাৱ যোৱাকৈ অকণমান ভাজি থৈছোঁ। আৰু এইফালে মই নাৰিকল চেনি দি পেলাই নাৰিকলৰ লাডু বনাম আৰু এইফালে চুজি লাডু বনাম। আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। বিহু বুলি কেইটামান আলহী আহিলেও দিব লাগে, সেইকাৰণে কেইটামান বিশেষ বিহু পতা নাই এইবাৰ। কেনেকৈ বনাওঁ আপোনালোকে চাওক। নাৰিকলৰ চেনি দিছোঁ, কেনেকৈ গলিছে এতিয়া নাৰিকলখিনি। খালি জুইটো আপোনালোকে একেবাৰে চিমত দিব আৰু অকণমান পাৰিলে আপোনালোকে কমাই দিব, ঠিক আছে। তেতিয়া কি হয়, নাৰিকলৰ লাডুকেইটা বগা হয়। এতিয়া চাব আপোনালোকে, অলপ আঠা হোৱালৈকে মই ভাজি থাকিম। মই নাৰিকল হৈ গ'ল আঠা। আপোনালোকে চাব, নাৰিকলখিনি যদি এনেকৈ আঠা হয় তেতিয়া আপোনালোকৰ হৈ গ'ল। আপোনালোকে নমাই পেলাই কি কৰিব, মই অকণমান কি কৰিছোঁ, ফুড কালাৰ, গ্ৰীণ ফুড কালাৰ ব্যৱহাৰ কৰিছোঁ। আপোনালোকে কৰিব পাৰে, নকৰিব পাৰে, দেখিবলৈ ভাল হয়, সেইকাৰণে মই অকণমান গ্ৰীণ কালাৰ ব্যৱহাৰ কৰিছোঁ। তাৰপিছত বাদাম, বাদাম ভাজি থৈছিলোঁ যে, বাদামখিনি কি কৰিলোঁ, বাকলি গুচাই অকণমান জাৰি ল'লোঁ। ইয়াৰে অলপমান বাদাম অকণমান এনেকৈ ছটিয়াই ল'ব। বাদাম এনেকৈ ছটিয়াই পেলাই ভালকৈ সানি ল'ব। তাৰপিছত হাতেৰে মঠিয়াব লাগিব। এতিয়া মই এটা এটাকৈ নাৰিকলৰ লাডু বনাম। লাহে লাহে টিপিব। আৰু এটা বনাই দেখুৱাম। সকলোৱে জানে, কিন্তু বিহু বুলি বনাইছোঁ কাৰণে আপোনালোকৰ আগত এই দাঙি ধৰিছোঁ। আমাৰ সকলোৱে লাডু বনাব জানে। লাডুটো এতিয়া মই বেছি বনাই থাকিলে ব্লগটো দীঘল হ'ব, সেইকাৰণে আপোনালোকক আগত দেখুৱাই আছোঁ। এটা বনালোঁ, 4টা। নিজে মোবাইল ধৰিছোঁ আৰু নিজে বনাইছোঁ কাৰণে অকণমান অসুবিধা হৈছে, আপোনালোকে সেইবিলাক ইগন'ৰ কৰিব। চাওক, বৰ ধুনীয়া হৈছে লাডুকেইটা। গোটেইখিনি মই বনাই লওঁ, তাৰপিছত আপোনালোকক দেখাই আছোঁ। ফাইনেলি হৈ গ'ল এতিয়া লাডুখিনি, ইমান ধুনীয়া হৈছে। এতিয়া টানেই হৈ গ'ল, ওপৰৰ পৰা পেলালেও ই নেভাঙে, ঠিক আছে। বিহু বুলি বনালোঁ, তাকে আপোনালোকৰ আগত দাঙি ধৰিলোঁ। কেনেকুৱা দেখিছে জনাবচোন।